নমস্কাৰ, মোৰ ইউটিউব পৰিয়াললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ ওলোৱা ৰেচিপিটো হ'ল ছাগলী মাংসৰ ৰেচিপি। প্ৰথমতে মই মাংসখিনি ভালদৰে ধুই লৈছোঁ। তাৰপিছত হালধি, নিমখ, জিৰা গুড়া আৰু মিঠাতেলেৰে ভালদৰে সানি লৈ 15 মিনিট থাকিবলৈ দিওঁ। এইখিনি ভালদৰে গৰম হোৱাৰ পিছত মই আলুখিনি ভাজি ল'ম। প্ৰথমতে আলুখিনি ধুনীয়াকৈ ৰঙা হৈ গৈছে। এতিয়া মই আলুখিনি উঠাই ল'ম। তাৰপিছত দালচেনি, লং, ইলাইচি আৰু তেজপাত ভালদৰে মই ভাজি ল'ম। এতিয়া পিঁয়াজখিনি মই দি দিম। পিঁয়াজখিনি মই একেবাৰে গেছটো ল' ফ্লেমত দি পেলাই লাহে লাহে ভাজি থাকিম, যাতে পিঁয়াজখিনি একদম ধুনীয়াকৈ সিজি যায়। পিঁয়াজখিনি ভালদৰে ভাজি লোৱাৰ পিছত মই এতিয়া আদা নহৰুৰ পেষ্ট আছে একেলগে সেইখিনি মই দি দিছোঁ। এতিয়া গোটেইখিনি ভালদৰে ভাজি ল'ম। এতিয়া ভালদৰে ভাজি লোৱা হৈ গৈছে আদা নহৰু পিঁয়াজখিনি। এতিয়া মই ইয়াত বিলাহী দি দিছোঁ। বিলাহীখিনিও ভালদৰে সিজি গৈছে। এতিয়া অকণমান হালধি আৰু নিমখ দি দিছোঁ মই। বিলাহীখিনি ভালদৰে গলি গৈছে। এতিয়া মাংসখিনিও দি দিম।
মাংসখিনি ভালদৰে ভাজি লোৱা হৈ গৈছে। এতিয়া অকণমান পানী দি পেলাই আকৌ ভালকৈ সিজাই ল'ম। এয়া পানীখিনি একেবাৰে শুকাই গৈছে, মাংসখিনিও ভালদৰে ভাজি লোৱা হৈ গৈছে। এতিয়া মই ভাজি থোৱা আলুখিনি মই ইয়াত দি দিছোঁ। এতিয়া গৰম পানী মই দি দিছোঁ। মাংসখিনি হৈ গৈছে। এতিয়া মই শেষত কেঁচা জলকীয়া আৰু গৰম মছলা দি দিছোঁ। আচলতে কেঁচা জলকীয়াখিনি পিঁয়াজৰ লগত প্ৰথমতেই ভালদৰে ভাজি ল'লে বেছি সোৱাদ হয়, কিন্তু মই বাবুৰ কাৰণে নিদিওঁ, শেষত দিওঁ তাৰখিনি উঠাই পেলাই। আজিৰ ছাগলী মাংসৰ ৰেচিপিটো মোৰ হৈ গ'ল। যদি আজিৰ ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰি দিব। গতিকে আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ।